हेलो एवरीवन एंड वेलकम बैक माय यूट्यूब चैनल। এইকেইদিন নেৰা নেপেৰা বৰষুণ দি আছে, সেইকাৰণে ঘৰৰ পৰা ওলাব পৰা নাই। আজি অলপ বৰষুণটো কমিছে, সেইকাৰণে ভাবি আছোঁ যে অলপ ফুৰি আহোঁ মানে নদীত পানী হৈছে বোলে, তো নদী চাব গৈ আছোঁ। আৰু মোৰ পিছফালে আছে শাহিনুৰ, আমাৰ ভাইটি হয়, তো ভাইটিক লগত লৈছোঁ আৰু গৈ আছোঁ নদী চাবলৈ। আৰু এইকেইদিনটো গমেই পাইছে ইমান বৰষুণ দি আছে, তো ভিডিঅ' বনাব পৰা নাই, ক'তো ওলাই যাব পৰা নাই। তো বহুত প্লেনিং কৰি আছিলোঁ। প্লেনিং কৰিলে কি হ'ব, এটা নহয় এটা ডিষ্টাৰ্ব হৈয়ে থাকে, এটা নহয় এটা অসুবিধা দিয়ে থাকে। তো কেইদিনমান আগত এটা প্লেন বনাইছিলোঁ, তো সেইটো হৈ গ'ল মিছ, কিয়নো আহি গ'ল এক্সাম। তো এক্সাম দিছোঁ, এতিয়া আকৌ বৰষুণ নেৰা নেপেৰা বৰষুণ। তো কিছুমান ডিষ্ট্ৰিক্টত আকৌ ৰেড জোন দি দিছে, তো যাব নোৱাৰিম তাত, তো সেইকাৰণে যোৱা নাই। আৰু এটা বেয়া খবৰ যে মোৰ মোবাইলটো ডিছপ্লে গুচি গ'ল, তো ভাঙি গ'ল। তো সেইটো চেঞ্জ কৰিবলৈ যাব লাগিব গুৱাহাটী। তো নগাঁও অপো মোৰ মোবাইলটো আছিল ৰেনো 6। তো চবেই চাইছিলে, ভিডিঅ'ত চাইছিলে, মই কেতিয়াবা সেইটো দিও ভিডিঅ' শ্বুট কৰোঁ, কেতিয়াবা GoPro দি ভিডিঅ' শ্বুট কৰোঁ। তো সেইটো দি শ্বুট কৰিছিলোঁ। এইকেইদিন মোবাইলটো ভাঙি গ'ল, এতিয়া বেলেগ এটা মোবাইল চলাই আছোঁ মই। তো মোবাইলটো ডিছপ্লে মই নগাঁও অপো কেয়াৰত ফোন কৰিছিলোঁ, কাষ্টমাৰ কেয়াৰত। তো তাত ফোন কৰাৰ পিছত কৈছে যে ইয়াত নাই, এসপ্তাহমান সময় লাগিব। আৰু মোৰ হাতত বৰ্তমান পইচা নাই কি নতুন মোবাইল কিনিবলৈ, তো সেইটোৱে ৰিপেয়াৰিং কৰিব লাগিব। তো সেইকাৰণে ভাবি আছোঁ সোমবাৰে, তো দেওবাৰে জানে চব হেৰিও বন্ধ থাকিব। মই কল কৰিছিলোঁ, তো গুৱাহাটীত ষ্টক আছে, তো তাত যাম। তো সোমবাৰে গৈ আছোঁ গুৱাহাটী। তো নতুন এটা ব্লগ আহিব বুলি আশা কৰিছোঁ। আৰু ভাবি আছোঁ যে ক'তো যাব নোৱাৰোঁ, তো বৰষুণৰ কাৰণে ওলাব নোৱাৰোঁ। তো সেইকাৰণে ভাবি আছোঁ যে অলপ ফুৰি আহোঁগৈ, নদীটো চাই আহোঁ। আৰু আমাৰ লাহৰীঘাটৰ ফালে যিটো মাথাউৰি আছে, বহুত কণ্ডিশ্যন বেয়া বোলে, তো শুনি আছোঁ। তো বলক যা। এইকেইদিন চবে গমেই পাই আছে, নিউজত তো শুনি আছোঁ যে ইমান বৰষুণ দি আছে। আৰু গুৱাহাটীততো কৃত্ৰিম বানপানী হৈয়ে গ'ল। তো যাতে অতি সোনকালে ঠিক হৈ যায় গুৱাহাটীটো। তো গুৱাহাটী যাব নোৱাৰা হৈছে মানুহে, তো ঘৰৰ পৰা মানুহে, তো এনেকুৱা বৰষুণ দিছে, ঘৰৰ পৰা মানুহে ওলাব পৰা নাই গুৱাহাটীত। তো যাতে ইমান সোনকালে পানীটো কমি যায়, তো সেইটোৱে কামনা কৰিছোঁ। আৰু তো চবেই চাইছে, নিউজতো চাইছে যে ইমান য'ত নেকি 100 বছৰত বানপানী হোৱা নাই, তো তাতে এইবাৰ বানপানী হৈছে। তো আৰু আপোনালোকে গমেই পাইছে, কেতিয়াবা মানে প্ৰায় 50 বছৰ আগলৈকে পানী হোৱা নাছিল নলবাৰীত। তো এইবাৰ বহুত পানী হৈছে। আৰু তাত পাগলাদিয়া নদী এটা আছে, তাৰ পৰা ভাঙি পানী সোমাই গৈছে, আৰু বহুত পানী হৈছে, বহুত বেয়া। তো যাতে সোনকালে ভাল হৈ যায়, তো সেইটোৱে কামনা কৰিছোঁ। তো আৰু আমাৰ ফালে যাতে এইবাৰ আমাৰ ফালেও পানী হৈছে, আৰু এইবাৰ হোৱা নাই, যাতে আৰু নহয়, সেইটোৱে কামনা কৰিছোঁ। কিয়নো জানেই বানপানী আহিলে কিমান কষ্ট হয় মানুহৰ। তো ৰাস্তাত থাকিব লগা হয়, ক'ৰবাত নিজৰ ঘৰ এৰি থাকিব হ'লে কিমান কষ্ট গমেই পায়। যাতে সোনকালে পানীবিলাক কমি যায়। আৰু আমি ব্ৰহ্মপুত্ৰ নদীত গৈ আছোঁ। তো ব্ৰহ্মপুত্ৰ নদীত গ'লে আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ যোৱাৰ পিছতে নদী। তো ব্ৰহ্মপুত্ৰ নদী, তো এইফালে যাব পাৰি, ৰাইট চাইডে যাব পাৰি, আৰু লেফ্ট চাইডে যাব পাৰি। আৰু ৰাইট চাইডে যিফালে কৈছোঁ সেইফালে ৰাস্তা বহুত বেয়া, তো সেইকাৰণে এইফালে নাযাওঁ, চিধা যাম, চিধা গৈ ৰাইট ল'ব লাগিব। তো সেইফালে যাম। তো কল কৰিছিলোঁ, মোৰ লগৰ এজনক কৈছে সেইফালে যাব নোৱাৰা বোলে, চাব হ'লে তো সেইফালে আহা বুলি। তো চিধা গৈ আছোঁ, তো চাই থাকক। অ' মাই গড, ৰাস্তা বহুত বেয়া, অফ ৰোডিং। তো আমাৰ এনেকুৱা এডভেঞ্চাৰ হৈয়ে থাকে প্ৰত্যেক দিনা। আমাৰ এইফালে ৰাস্তা ঘাট ইমানো ভাল নহয়। তো টকিঅ' বহুত কষ্ট পায়। তো টকিঅ'ক লৈ আহিছোঁ আজি। টকিঅ'ক এইকেইদিন ওলোৱা নাছিলোঁ, কিয়নো ইমান বৰষুণ। আৰু
ৰাজাঘাটো আহিলোঁ আৰু আহি চাহানুৰক লগ পাই গ'লোঁ। তো কেইদিন ধৰি অহা তো আহি পাই গ'লোঁ। তো অলপমান আছে, অলপ গৈ ৰাইড ল'ব লাগিব, গ'লে পাই যাম মাথাউৰি। তো মাথাউৰিৰ পৰা তো ডাইৰেক্ট মাথাউৰিত পানী আহি গ'ল চাগে। তো ব'লক। তো এইফালে ৰাইট ল'ব লাগিব। OMG, যাব নোৱাৰি চাগে, ৰাস্তা ইমানেই বেয়া। মাই গড, টকিঅ'ৰ অৱস্থা বেয়া হৈ যাব আৰু। তো যাব পাৰোঁ নে নাই ট্ৰাই কৰোঁ, চাওঁ। তো গৈ আছে, বাইক চাইক গৈ আছে, চাওঁ তো যাব পাৰোঁ নে নাই। মাই গড, এতিয়াই গ'লোঁ হয়। তো ভাইটি নামি দিয়া তুমি। তো ভাইটিক নমাই দিছোঁ, চাওঁ মই যাব পাৰোঁ নে নাই। গিয়া বেয়াকে ফুচিলোঁ। তো এইফালে যোৱাৰ কোনো ৰাস্তাই নাই। তো সেইফালে যাব লাগিব এতিয়া। চাওঁ এইফালে পানী চাক। পানী চাক না। চাক, মানুহৰ ঘৰ দুৱাৰ পানীৰ তলত। উঠা ভাইটি। OMG, চাক কিমান পানী। তো বেছিভাগ মানুহৰ ঘৰ পানীৰ তলত গুচি গ'ল। আৰু চাক মাথাউৰিত আছে বহুত মানুহ। অৱস্থাবিলাক চাক না, চাই কেনেকুৱা বেয়া লাগে। চাক মানুহৰ ঘৰ দুৱাৰ চব পানীৰ তলত আছে। এইফালে চাব পাৰে আৰু এইফালে চাব পাৰে পানী। আৰু আগুৱাই গ'লে চাগে আৰু দেখা পাম। তো গৈ আছোঁ, আগুৱাই চাওঁ কিমান দূৰ যাব পাৰোঁ। তো আপোনালোকেও দেখুৱাবলৈ ট্ৰাই কৰি আছোঁ। তো আৰু ৰাস্তাবিলাক চাক না কিমান বেয়া। তো মাথাউৰি ওপৰে ওপৰে গৈ আছোঁ এতিয়া। গিয়া বাচিলোঁ ৰে, অলপৰ কাৰণে গৈছিলোঁ। গিয়া। OMG, খাতারনাক। কিবাকে আহিলোঁ আৰু এইখিনিলৈকে। তো আগলৈ যাব পাৰোঁ নে নাই নাজানো, ৰাস্তা ইমানেই ডেঞ্জাৰ। আৰু চাক এনেকুৱা পকা ঘৰ মাটি পানীৰ তলত। মই ভবাই নাছিলোঁ ইমান পানী হ'ব বুলি। তো শুনি আছিলোঁ যে পানী হৈছে বুলি, পানী হ'ব বুলি। আৰু ক'ৰবাৰ ফালে মাথাউৰি চিঙা অৱস্থা বোলে। তো গৈ চাওঁ কোনফালে আছে সেইটো। তো চাওঁ যাব পাৰোঁ নে নাই বাইক লৈ যাব নোৱাৰিলে খোজকাঢ়ি যাব লাগিব। আৰু কিমান দূৰ যাব পাৰোঁ চাওঁ। চাওক চবফালে পানীয়ে পানী, অৱস্থা নাই আৰু। এইটো মেইন নদী নহয়, এইবিলাক চব মানুহৰ ঘৰ দুৱাৰ আছিল ইয়াত। তো ইয়াৰ পৰা গুচি গ'ল চাগে। তো মেইন নদী আৰু সন্মুখত ব্ৰহ্মপুত্ৰ নদী, তালৈ গৈ আছোঁ। তো এনে
এনে আহিলে ডাইৰেক্ট নদীত যাব পাৰি তো এইফালে তো চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ এতিয়া তো চবেই মাছ মাৰি আছে তো মাছ চাগে উঠা নাই ইয়াত আমিও চেষ্টা কৰিম মাছ মাৰিবলৈ চাওঁ মাৰিব পাৰোঁ নে নাই OMG তো পাই গ'লো আৰু এটা মাথাউৰি তো এইফালে ক'লৈকে যাব পাৰোঁ চেষ্টা কৰোঁ তো পানী তালৈকে চাগে যাব নোৱাৰিম তো চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ গিয়া ইছ বাচিলোঁ OMG তো নাও চলাব মন গৈছে তো চলোৱা নাই আগত কেতিয়াবা তো নাৱত উঠিলে ভাল লাগিলে হয় তো চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ তো চবেই আহি আছে চাবৰ কাৰণে তো এইটো পকা ৰাস্তা আছিল চাওক তো ইয়াৰ ওপৰতে পানী তো কিমান দূৰ যাব পাৰোঁ চাওক চাওক না মানুহে খেতি চেতি কৰিছিল চব পানীৰ তলত আছে চাওক এইফালে এইফালে যাব লাগিব চাগে গিয়া চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ তো এইফালে কেইদিনমান আগত আহিছিলোঁ মোৰ এটা ব্লগত চাব পাৰিব আবে ইয়াত এতিয়াই গুচি গৈছিলোঁ বাচিলোঁ অলপৰ কাৰণে বাচিলোঁ মোৰ আৰু এটা ব্লগ আছে তো সেইটোত চাব পাৰিব আপোনালোকে এইফালে আহি মই একদম পূৰা নদীৰ কিনাৰত গুচি গৈছিলোঁ তো আজি চাওক পানী ৰাস্তাৰ ওপৰত পানী OMG আইডিয়াত গৈ আছোঁ নাজানো কোনফালে যাব পাৰোঁ আৰু কিমানলৈকে যাব পাৰোঁ তো সেইফালেও যাম আপোনালোকক দেখুৱাবলৈ তো চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ তো এইবিলাক চব মানুহ ওপৰত উঠি গ'ল এই মাথাউৰিত উঠি গ'ল এইফালে আৰু ৰাতি চাগে এইফালে পানী পূৰা ফুল হৈ যাব পায়ে গ'লোঁ মেইন নদী তো এইফালে চোলাৰ তোলাৰ চাওক না চব পানীৰ তলত আৰু এইবিলাক স্কুল আছিল চাগে তো এইফালে চব পানী আৰু তাত বহুত মানুহে মাছ মাৰি আছে লাষ্ট ডেষ্টিনেশ্যন এইটোৱেই আৰু ইয়াৰ পিছত আৰু যাব নোৱাৰি তো ইয়াতে ৰখাই দিওঁ টকিঅ'ক তো চাওঁ কিমান দূৰ যাব পাৰোঁ চাওক পানীয়ে পানী চাইনো কেনেকুৱা লাগিছে পানী চাই তোমাৰ বহুত ধুকু লাগে ন পানী চাওক মানুহৰ কিমান অসুবিধা খোৱা থকাৰ ইয়াত ৰখিলোঁ আৰু চালোঁ যে এইফালে বাইটি এজনে মাছ মাৰি আছিল তো ভাবি আছোঁ ময়ো অলপ মাছ মাৰিবলৈ ট্ৰাই কৰিম
তো চাই থাকক। এবাৰতো দুটা মাছ পাই গৈছো, দেখুৱাই দিয়া চাই। এবাৰতো দুটা মাছ পাই গৈছো। এইফালে এইখিনিয়ে দেখুৱালো তো, আৰু এতিয়া যাম সেইটো মাথাউৰিৰ ওপৰৰ ফালে যাম। মাথাউৰিৰ ওপৰেৰে যাম আৰু এইফালে এটা কৰ্ণাৰ হয় নদীৰ। তো আৰু গৈ আছোঁ সেইফালে ৰাইট চাইড ল'ম এতিয়া গৈ। তো সেইফালে ভালকৈ চাব পাৰিম বুলি কৈ আছোঁ। তো যাওঁ সেইফালে গৈ কি চাব পাৰোঁ তো দেখুৱাই আছোঁ আপোনালোকক। তো বলক। টকিঅ' ফাৰ্ষ্ট টাইম আজি পানীৰ ওপৰেৰে চলি আছে। এইটো চাওক পকা ৰাস্তাৰ ওপৰত পানী। চবেই মাছ মাৰিবলৈ গৈ আছে, আমি মাছ মাৰিম। সেইফালে গৈ মাছ মাৰিম চাওক। তাক আৰু এইফালে চবেই মাছ মাৰাত ব্যস্ত, সেইফালে চাবও পাৰে চবেই মাছ মাৰি আছে। মাছ পাইছানে? পোৱা নাই? আমাক মাৰিবলৈ দিবা আহিলে। তো মাতি আছে মাৰিবলৈ দিব বোলে মাছ। তো নাযাওঁ, তো সেইফালে যাম আৰু সময়ো নাই বেছি, তো আন্ধাৰ হৈ যাব। তো আপোনালোকক দেখুৱাবলৈ নোৱাৰিম। মাই গড, ডেঞ্জাৰ। আৰু এতিয়া ৰাইট চাইডে যাম, গৈ চাওক কি চাব পাৰি। আৰু এইটো মাথাউৰি, এইটো মানে নতুনকৈ বান্ধিছে মাথাউৰি। এইটোৰো অৱস্থা বেয়া বোলে, তো কোনোফালে ভাঙি গৈ আছে। আৰু এইবিলাক চব এইফালে তলত আছিল, তো তলৰ মানুহবিলাক চব ওপৰত উঠি আহিছে, মাথাউৰিৰ ওপৰত উঠি আহিছে। মাথাউৰিৰ ওপৰে ওপৰে গৈ আছে এতিয়া। লাহে লাহে যাব লাগিব এইফালে। তাত সবফালে পানীয়ে পানী। তো মাথাউৰি মাজে মাজে গৈ আছোঁ, ভিতৰৰ ফালে গৈ আছোঁ, দুই চাইডে ঘৰ। তো এইবিলাক মানুহ বহুত মানে কি ক'ম আৰু, কাৰেণ্ট নাই, কিবা নাই, থকাৰ কিমান অসুবিধা, ঘৰৰ পৰা ওলোৱা অসুবিধা। এইফালে চাগে আৰু যাব নোৱাৰিম চাগে। তো ৰাস্তা বহুত বেয়া দেখা হৈ আছে, তো এইফালে নাযাওঁ। তো
আলু সব স্টক কিন্তু পানি লাগবে তো বস বল লাগবে তোমার কান বন্ধ ইয়া কি আলা हां हमारे से बोल दीजिए তোমার কি তোমার ভাইরা আচ্ছা দেখে চলো টানো না না ওই সরো তো দে তো আবার লায়া যেগুলো আউরা এই আবার বড়টা মজা আর করতে বুঝলে হ্যাঁ এই তো আলু সব স্টক কিন্তু পানি লাগবে তো বস বল লাগবে তোমার কান বন্ধ ইয়া কি আলা हां हमारे से बोल दीजिए তোমার কি তোমার ভাইরা আচ্ছা দেখে চলো টানো না না ওই সরো তো দে তো আবার লায়া যেগুলো আউরা আবার বড়টা মজা আর করতে বুঝলে